হেল্ল' অসমবাসী সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ 2024 বৰ্ষত পাৰ কৰি অহা বেয়া স্মৃতিসমূহ পাহৰি ভাল স্মৃতিসমূহ যেন মনত সাঁচি লৈ জীৱনটো আগবাঢ়ি যায়। 2025 বৰ্ষত আপোনালোকৰ মনৰ আশাসমূহ যেন ভগৱানে পূৰণ কৰে। আমি ইয়াত নতুন বছৰ বুলি এটা খানাৰ আয়োজন কৰিলোঁ। খানাত আজি গাহৰি, ব্ৰইলাৰ আৰু মাছ আছিলে। ভাবিলোঁ যে গাহৰিখিনি ময়ে বনাওঁ। এয়া মই গাহৰিখিনি বনাই আছোঁ। আৰু গাহৰিখিনিত মছলা ঘৰত পিচিয়েই ব্যৱহাৰ কৰিছিলোঁ আৰু প্ৰথমবাৰ বনাইছোঁ যদিও সকলোৱে ভাল হোৱা বুলিয়ে ক'লে। সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছাৰে আজিলৈকে বিদায়।